হেল্ল' এভৰিৱান, আপোনালোক সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আপোনালোকক এটা চিম্পল হাঁহৰ মাংসৰ ৰেচিপি বনাই দেখুৱাবলৈ লৈছোঁ। ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু কেনেকুৱা লাগিলে শেষত কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। যিহেতু মই মাংসখিনি জুইত বনাম, সেয়েহে কেৰাহীখন পাতি দিছোঁ আৰু জুইত বনালে মাংসখিনি খাবলৈ বেছি সোৱাদ হয়। সেইবাবে মই প্ৰায় মাংস জুইতে বনাওঁ আৰু আজিও জুইতে বনাইছোঁ। আৰু মাংসখিনি যেতিয়া হয় আৰু হওঁ হৈছে, তেতিয়া মই অলপ কেঁচা পিঁয়াজ আৰু দুটামান জলকীয়া দি দিছিলোঁ ফালি, আৰু তেতিয়া নিমখ এড কৰিছিলোঁ। এয়া আমাৰ মাংসখিনি ৰেডি হৈ গ'ল। এয়া দেখিছে, মাংস ৰেডি হৈ গ'ল। দেখিবলৈ ভাল হৈছে, খাবলৈও সোৱাদ হৈছে। আৰু ফাইনেলি আমাৰ থালিখন এইখন। ভিডিঅ'টো কেনেকুৱা লাগিলে জনাব। যদি ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব।